Hello everyone, welcome to my channel. আজি মই ডিসকাস কৰিম এইচএস সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্সৰ পেপাৰ 1 সাম্প্ৰতিককালৰ বিশ্ব ৰাজনীতিৰ চেপ্টাৰ 1 শীতল যুদ্ধৰ যুগৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন। কোৱেশ্চন নম্বৰ 1 শীতল যুদ্ধৰ চাৰিটা কাৰণ লিখা। এই কোৱেশ্চনটো বহুতবাৰ ৰিপিট হৈছে ফাইনেল এক্সামত আৰু আগন্তুক 2021 যি ফাইনেল এক্সাম হ'ব তাতো এটো আহাৰ চান্স আছে। কোৱেশ্চন নম্বৰ 2 গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰিগৰাকী নিৰ্মাতাৰ নাম। এই কোৱেশ্চনটো এই বছৰৰ কাৰণে বহুত ইম্পৰ্টেন্ট, এটো ভালকে চাব। তাৰ পিছত নেক্সট কোৱেশ্চন হল যে শীতল যুদ্ধ কি বা শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল। এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট, টাইমটো সুধিছে। Question number 5 ত সুধিছে যে নাটোৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা। তাৰ পিছত question number 6 ৰ সুধিছে ফুল ফৰ্ম নাটো আৰু চেন্টো। ফুল ফৰ্ম এটা আহিবই আৰু এই নাটোৰ ফুল ফৰ্মটো 2020 ত অলৰেডি আহি গৈছে, আকৌ ৰিপিট হ'ব পাৰে। Question number 7 ত সুধিছে যে নিউৰ ওপৰত এটি চমুটকা লিখা। নিউৰ ফুল ফৰ্ম হৈছে নিউ ইন্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। ইয়াৰ ওপৰত এটি চমুটকা লিখিব দিছে আৰু এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট এইটো বছৰৰ কাৰণে। Question number 8 ত সুধিছে দ্বিতীয় বিশ্ব মানে কি বুজা এটো। তাৰ পিছত নেক্সট কোৱেশ্চনটো হ'ল যে শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা। Question number 10 শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰেও উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো কি আছিল। এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয়, এইটো বছৰৰ কাৰণে এই কোৱেশ্চনটো ৰিপিট হ'ব পাৰে। নেক্সট কোৱেশ্চনত সুধিছে কোন চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল আৰু ক'ত হৈছিল। এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয়। কোৱেশ্চন নম্বৰ 12 ত সুধিছে যে নাটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল। কোৱেশ্চনত সুধিছে যে ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি কিয় গ্ৰহণ কৰিছিল আৰু ইয়াৰ পিছৰ কোৱেশ্চনটোত সুধিছে যে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্যবিলাক কি আছিল। নেক্সট লাষ্ট কোৱেশ্চনটো হ'ল যে সাৰ্কৰ ফুল ফৰ্মটো কি। এই কোৱেশ্চনখিনি মই এইটো ভিডিঅ'ত দিলো আৰু এইটো চেপ্টাৰৰ এইকেইটা কোৱেশ্চন খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয়। যদি আপোনালোকে বিচাৰে যে মই কোৱেশ্চনৰ লগতে এনসাৰখিনিও দি দিওঁ তেতিয়াহ'লে আপোনালোকে কমেন্ট সেকশনত জনাব। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত মই এনসাৰ সহ কোৱেশ্চনখিনি মই ডিসকাস কৰিম। প্ৰত্যেকটো চেপ্টাৰৰ যিবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন আছে লগতে এনসাৰখিনিও মই দি দিম যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে।